জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা। পৃথিৱীৰ কোনো কাৰোৱেই নহয়। সময়ত প্ৰয়োজন হ'লে সকলো ওচৰ চাপি আহিব, কোনোবা স্বাৰ্থৰ কাৰণে আৰু আন কোনোবা আৱেগৰ কাৰণে। অতীত আৰু ভৱিষ্যত দুয়োটাই অদ্ভুত। অতীত কেতিয়াও ঘূৰি নাহে আৰু ভৱিষ্যতৰ কথা কোনেও নাজানে। অথচ মানুহে অতীতক লৈ দুখ কৰে আৰু ভৱিষ্যতক লৈ চিন্তা কৰে আৰু বৰ্তমানত হাঁহি ফূৰ্তি কৰি থাকিবলৈ পাহৰি যায়। যি মানুহজনে তোমাক এটা সময়ত কৈছিল, টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই, মইতো আছোঁ, আৰু সেই মানুহজনে এদিন অলেখ টেনশ্যন দি আঁতৰি গুচি যায়। তুমি নিজেই নিজক সলনি নকৰিলে পৃথিৱীৰ কাৰোৰে সাধ্যই নাই তোমাক সলনি কৰিবলৈ। কথা পতা বন্ধ কৰা মানে সকলো সময়তে অভিমান নুবুজায়, বৰঞ্চ কিছু কিছু সময়ত সম্পৰ্ক শেষ হোৱাৰো ইংগিত পোৱা যায়। সময় যেতিয়া বেয়া হয় তেতিয়া বগা কাপোৰো মলিয়ন হয়। যি তোমাক আঘাত কৰিছে তাক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা যি শিক্ষা পাইছা তাক কেতিয়াও পাহৰি নাযাবা। সপোন তেওঁক লৈহে দেখা, যি কেৱল সপোনেই নেদেখায়, সপোন বাস্তৱায়িতও কৰায়। কিন্তু তেনেকুৱা মানুহক লৈ সপোন নেদেখিবা যি সপোন দেখুৱাই নিজে আঁতৰি গুচি যায়। কোনো মানুহক বেছি গুৰুত্ব দিলে খুব সোনকালে গুৰুত্ববোৰ নষ্ট হৈ যায়। কাৰণ মানুহ নামৰ প্ৰাণীটো বহুতেই অদ্ভুত। আপোন হ'বলৈও বেছি সময় নলয় আৰু পৰ হ'বলৈও বেছি সময় নলয়। সম্পৰ্ক যেতিয়া নতুন হয় তেতিয়া মানুহে অজুহাত বিচাৰে কথা পতাৰ বাবে, আৰু সম্পৰ্কবোৰ যেতিয়া পুৰণা হৈ যায় তেতিয়া মানুহে অজুহাত বিচাৰে এৰি যাবৰ বাবে। এই পৃথিৱীত সকলোতকৈ অসহায় তেওঁৱেই, যি নিজৰ খং, অভিমান, কষ্ট কাকো দেখুৱাব নোৱাৰে, চিঞৰি কান্দিব নোৱাৰে, কেৱল মাত্ৰ এটি মৃদু হাঁহিৰ ভিতৰত সকলো লুকুৱাই ৰাখে। খং, অভিমান, সন্দেহ যি সম্পৰ্কৰ মাজত নাথাকে সেয়া কেতিয়াও প্ৰকৃত ভালপোৱাই হ'ব নোৱাৰে। ভালপোৱা কঠিন নহয়, কেৱল ভালে থকাটো বেছি কঠিন। আনৰ ওপৰত প্ৰতিশোধ লোৱাতকৈ নিজক সলনি কৰাটো বেছি লাভজনক। কাৰণ প্ৰতিশোধ লোৱাৰ আনন্দ এবাৰেই হ'ব, কিন্তু নিজক সলনি কৰাৰ আনন্দ চিৰদিন থাকিব। পৃথিৱীত মানুহে সকলোবোৰ বিচাৰি পায়, কেৱল মাত্ৰ বিচাৰি নাপায় নিজৰ ভুল। সকলোৱে অপেক্ষা আৰু বিশ্বাসৰ মূল্য দিব নাজানে। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। মানুহ খুব সোনকালেই সলনি হৈ যায়। পৰিচয় হোৱাৰ সময়ত একৰকম আৰু পুৰণা হৈ গ'লে অন্য একৰকম। কোনোবাই ব্যস্ত থকাৰ বাবে অন্য সকলো পাহৰি যায়, আৰু আন কোনোবাই সকলো পাহৰি যাবৰ বাবে নিজকে ব্যস্ত ৰাখে। মানুহটো সকলোৰে ঘৰতে জন্ম হয়, কিন্তু মানৱতা সকলোৰে ঘৰত জন্ম নহয়। যাৰ পৰা তুমি বেছিকৈ আশা কৰিবা তেওঁ তোমাক বেছিয়ে কষ্ট দিব, আৰু এইটোৱে বাস্তৱ। অপমানৰ উচিত শিক্ষা অপমান নহয়, এনেকুৱা কিছু কাম কৰি দেখুওৱা যাতে তেওঁ নিজেই তোমাৰ ওচৰত সৰু হৈ যায়। যি অলপতে কান্দি পেলাই তেওঁৰ মনটো খুবেই সৰল হয়, আৰু সেই সৰল মানুহবোৰেই জীৱনত বেছি কষ্ট পায়। অকলে থকাই শ্ৰেষ্ঠ, অন্ততঃ কষ্ট দিবলৈ কোনো নাথাকিব। কোনোবাই তুমি নহ'লে জীয়াই নাথাকিব বুলি কোৱাটো এটা অত্যন্ত মিছা কথা। সকলোৱে জীয়াই থাকিব খুব ভাল ভাবে, কিন্তু মৰি যাব কেৱল সপোনবোৰ। কাকো বেছি আপোন কৰি নল'বা, কাৰণ আপোন মানুহবোৰে ভালদৰে জানে ঠিক ক'ত আঘাত কৰিব লাগে। কাৰোবাক অৱহেলা কৰিলে কিমান কষ্ট হয় সেইটো তুমি সেইদিনাহে বুজিবা, যিদিনা তোমাক কোনোবাই অৱহেলা কৰিব। ব্যৰ্থ তেওঁ নহয় যি ভাল পোৱা নাই, ব্যৰ্থ তেওঁহে যি ভাল পোৱা পায়ো তাক ৰাখিব পৰা নাই। কাৰোবাক বেছি ভাল পাই, বেছি গুৰুত্ব দিলে তেওঁ তোমাক সস্তীয়া বুলি ভাবি অৱহেলা কৰিব। সম্পৰ্কবোৰ কেতিয়াবা এনেধৰণে সলনি হৈ যায় যাৰ লগত তুমি সকলো কথাই শ্বেয়াৰ কৰা, কিন্তু লাহে লাহে তেওঁ কেনেকৈ আছে বুলি সোধাৰো সময় নাথাকে। সম্পৰ্ক তেতিয়াই শেষ হৈ যায় যেতিয়া এজনৰ অতিৰিক্ত ভালপোৱা অন্যজনৰ বাবে বোজা হৈ যায়। মনৰ কষ্ট আৰু চকু পানী কাকো নেদেখুৱাবা। জীৱন সুখৰ নহ'লেও কাকো নক'বা, কাৰণ কষ্ট সকলোৱে দিব পাৰে, কিন্তু সেই কষ্টৰ ভাগ আন কোনেও ল'ব নোৱাৰে। অতীতক পাহৰি যোৱাৰ অন্যতম উপায় হ'ল বৰ্তমানত বিভিন্ন কামত নিজকে ব্যস্ত ৰখা। খুচুৰা পইচাৰ শব্দ সকলো সময়তে বেছি হয়, কিন্তু কাগজৰ নোটৰ কেতিয়াও শব্দ নহয়।
গতিকে এটা কথাই মনত ৰাখিবা, সকলো সময়তে মনে মনে থাকিবা। সময়ে তোমাৰ মূল্য বুজাই দিব। বিবেকৰ বাহিৰে অন্য সত্য এই পৃথিৱীত একোৱেই নাই। আনক কন্দুৱালে নিজেও কান্দিব লাগিব, কেৱল মাত্ৰ সময়ৰ অপেক্ষা। কাৰোৰ লগত বেয়া ব্যৱহাৰ নকৰিবা, কাৰণ মৃত্যুৰ আগত কেৱল ক্ষমা খুজিবহে পাৰিবা, কিন্তু তাৰ পাছত তেওঁক বিচাৰিয়ে নাপাবা। বৰষুণ তেতিয়াই হয় যেতিয়া আকাশে মেঘৰ ভাৰ কঢ়িয়াব নোৱাৰে, আৰু চকু পানী তেতিয়াই ওলায় যেতিয়া হৃদয়ৰ কষ্টবোৰ কঢ়িয়াব নোৱাৰে। কাকো নিজৰ দুৰ্বলতা বুজিবলৈ দিয়াটো উচিত নহয়, কাৰণ দুৰ্বলতা বুজিবলৈ দিয়া মানে নিজকে দুৰ্বল কৰাৰ অস্ত্ৰপাত তেওঁৰ হাতত তুলি দিয়া। এই পৃথিৱীত যি তোমাক বেছি সন্দেহ কৰিব, বুজি ল'বা, তেওঁ তোমাক তাৰ জীৱনতকৈও বেছি ভাল পায়, কাৰণ তেওঁ তোমাৰ ভালপোৱাৰ ভাগ আন কাকো দিব নিবিচাৰে। চাহৰ কাপত ভিজোৱা বিস্কুটটোৱে এটাই শিক্ষা দিয়ে যে কাৰোৰে প্ৰতি ইমানো ডুবি নাযাবা যাতে নিজকে ভাঙি পেলাব লগা হয়। কাৰোবাৰ পৰা ভালপোৱা পোৱাৰ বাবে নিজকে একেবাৰে পৰিৱৰ্তন কৰি নেপেলাবা, কাৰণ যি প্ৰকৃততে তোমাক ভাল পাব তেওঁ সকলো জনাৰ পাছতো তোমাকেই ভাল পাব।